হেল্ল' ষ্টুডেণ্টছ, কি খবৰ তোমালোকৰ? আজি আমি দশমমান শ্ৰেণীৰ ভূগোলৰ প্ৰথম চেপ্টাৰটো অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদৰ বিষয়ে আলোচনা কৰিম। প্ৰথম কথা হ'ল, ভূগোল বিষয়টোক আমি প্ৰধানতঃ দুটা ভাগত ভাগ কৰিব পাৰি। 1 নম্বৰতে প্ৰাকৃতিক ভূগোল আৰু 2 নম্বৰতে মানৱ ভূগোল। এতিয়া প্ৰাকৃতিক ভূগোল হৈছে প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল। প্ৰাকৃতিক ভূগোলত আমি কি পঢ়োঁ? আমি কোনো এটা অঞ্চলৰ প্ৰাকৃতিক অৱস্থাবোৰ, যেনেকৈ ধৰি লোৱা অঞ্চলটো তোমাৰ পাহাৰ, পৰ্বত, সমভূমি, মালভূমি, উপত্যকা, নদী উপত্যকা বা তোমাৰ উপকূলীয় অঞ্চল হয়নে নহয়, বা কেনেকুৱা তাৰ বৰষুণ, তাৰ জলবায়ু, এইবিলাক যোনটো শাখাত আমি অধ্যয়ন কৰোঁ, সেই শাখাটোকে ভূগোলৰ সেই শাখাটোক আমি প্ৰাকৃতিক ভূগোল বুলি কওঁ। আৰু মানৱ ভূগোল কাক বোলে? মানৱ ভূগোল হৈছে সেই বিশেষ অঞ্চলটোত প্ৰকৃতিৰ লগত মানুহৰ যিটো ৰিলেশ্যন, আৰু তাৰ ফলত মানুহৰ সেই জিঅ'গ্ৰাফিকেল কণ্ডিশ্যনবিলাকৰ ওপৰত ডিপেণ্ড কৰি মানুহৰ লাইফটো যেনেকৈ তোমাৰ চেঞ্জ হৈছে, মানুহৰ লাইফটো যেনেকৈ খাপ খাই গৈছে, সেই তাৰ ওপৰত ষ্টাডি কৰা, তাৰ ওপৰত পঢ়াৰ অধ্যয়ন কৰাকে আমি মানৱ ভূগোল বুলি কওঁ। অৰ্থনৈতিক ভূগোল, ইয়াত যে আমি এতিয়া পঢ়িবলৈ ওলাইছোঁ অৰ্থনৈতিক ভূগোল একচুৱেলি মানৱ ভূগোলৰে এটা পাৰ্ট হয়। অৰ্থনৈতিক ভূগোলৰ আণ্ডাৰত একচুৱেলি আমি সেই অঞ্চলটোৰ মানুহৰ কাৰ্যকলাপ, অৰ্থনৈতিক কাৰ্যকলাপ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্ৰক্ৰিয়াসমূহৰ বিষয়ে অধ্যয়ন কৰোঁ। পৃথিৱীৰ প্ৰতিখন ঠাইৰে প্ৰাকৃতিক কাৰকসমূহ বেলেগ বেলেগ হয়। কোনোবা এখন ঠাইত যদি সাগৰৰ পাৰত হয়, কোনোবা এখন ঠাই সাগৰৰ পাৰ বহু দূৰ, আৰু তেনে অঞ্চলত কি হ'ব? বৰষুণ কম হ'ব, তাত মৰুভূমিৰ সৃষ্টি হ'ব। বৰষুণ কম হোৱাৰ লগে লগে তাত হোৱা শস্যৰো তোমাৰ সলনি হৈ যাব। যেনেকৈ তোমাৰ আমাৰ ৰাজস্থানত তুমি ধান খেতি কৰিব নোৱাৰা। ৰাজস্থানত কি হয়? জোৱাৰ, বাজৰা এইবিলাক হয়। কিহৰ কাৰণে? তাত তোমাৰ বৰষুণৰ পৰিমাণটো কম। আৰু যিবিলাক তোমাৰ নদীৰ কাষৰীয়া অঞ্চল আছে, পলস পৰা অঞ্চল, তাত তোমাৰ বানপানী হয়। বানপানীৰ কাৰণে তেনে অঞ্চলত কি কৰোঁ? আমি ধান খেতি কৰোঁ, কাৰণ ধান খেতি এনেকুৱা এটা খেতি য'ত তোমাৰ বহুত পানীৰ প্ৰয়োজন হয়। চ' তাৰ উপৰি তোমাৰ কিছুমান অঞ্চল অতিপাত ঠাণ্ডা থাকে, কিছুমান অঞ্চল বহুত গৰম থাকে, কিছুমান পাৰ্বত্য অঞ্চল থাকে। চবৰে মাটিবোৰ বেলেগ বেলেগ হয়। মাটি বেলেগ বেলেগ হোৱাৰ কাৰণে তাত বেলেগ বেলেগ খেতিৰ কাৰণে উপযোগী হয়। ইয়াৰ উপৰি তোমাৰ প্ৰাকৃতিক সম্পদৰ ওপৰত কথা আছে। কিছুমান জেগাত তোমাৰ প্ৰাকৃতিক সম্পদ ভৰপূৰ পৰিমাণে পোৱা যায়, আৰু কিছুমান অঞ্চলত প্ৰাকৃতিক সম্পদ পোৱা নাযায়। যেনেকৈ আমাৰ ভাৰতবৰ্ষৰ কথাতে ধৰা যাওক, ভাৰতবৰ্ষৰ যিখিনি তোমাৰ ছোটানাগপুৰ প্লেটিউ আছে, তোমাৰ মালভূমি হেৰিত আছে, ঝাৰখণ্ডৰ ওচৰা-ওচৰি, সেইখিনিত তোমাৰ বহুতখিনি তোমাৰ খনিজ পদাৰ্থ পোৱা যায়। লোৰ পৰা, কয়লাৰ পৰা গোটেইখিনি পোৱা যায়। কিন্তু আমাৰ বাকীবোৰ অঞ্চলতো ইমান পোৱা নাযায়। ধৰি লোৱা আমাৰ এতিয়া নৰ্থ ইষ্টত ক'তনো ইমান খনিজ পদাৰ্থ পোৱা যায়? নৰ্থ ইষ্টত তেল আছে, জেগাই জেগাই কয়লা আছে, এনেকৈ কিছুমানহে পোৱা যায় বস্তু। ঠিক তেনেদৰে তোমাৰ পৃথিৱীৰ কিছুমান এনেকুৱা জেগা আছে যিবিলাক সাগৰৰ মাজত আছে। সাগৰৰ মাজত থকাৰ কাৰণে তাত তোমাৰ মাছ ধৰিবৰ কাৰণে বেছি সুবিধা হয়। আৰু সেনেকুৱা দেশবিলাকত তোমাৰ মাছৰ লগত ৰিলেটেড যিবিলাক তোমাৰ ইণ্ডাষ্ট্ৰী আছে, ফিচিং ইণ্ডাষ্ট্ৰীবিলাক, সেইবিলাকে বেছিকৈ ডেভেলপ হয়। এতিয়া প্ৰত্যেকটো জেগাৰে, আৰু কিছুমান জেগা আছে য'ত তোমাৰ পশুপালন বেছি হয়। পশুপালন কি হয়? তাত তোমাৰ ঘাঁহনিৰ প্ৰাচুৰ্যটো বহুত বেছি হয়। কিছুমান এনেকুৱা সমভূমি আছে, সাৰুৱা উপকূলীয় অঞ্চল কিছুমান আছে, য'ত মাছ ধৰা তোমাৰ বহুত বেছি হয়। আৰু কিছুমান জেগা আছে খনিজ সম্পদত চহকী হয়। চ' তেনেস্থলত সেই অঞ্চলবিলাকৰ মানুহবিলাকৰ তোমাৰ জীৱন প্ৰক্ৰিয়াটো অলপ বেলেগ বেলেগ হয়। মানুহৰ জীৱনটো তোমাৰ সেই অঞ্চলত বিশেষকৈ প্ৰচুৰভাৱে যিবিলাক বস্তু পোৱা যায়, সেই খনিজ সম্পদ হওক বা তোমাৰ হেৰিবিলাক, তাৰ ওপৰত মানুহৰ জীৱনটো আৰু মানুহৰ অৰ্থনীতিটো তাৰ নিৰ্ভৰ কৰে। আৰু সেইটো কাৰণে প্ৰাকৃতিক পৰিৱেশ ভিন ভিন হোৱাৰ কাৰণে মানুহৰ পৰিৱেশো মানৱ ভূগোলো ভিন ভিন হয়। আৰু ইয়াৰ ক্ষেত্ৰত তোমাৰ অৰ্থনৈতিক ভূগোলো ভিন ভিন হোৱা দেখা যায়। সেইকাৰণে কিছুমান দেশ, আজি পৃথিৱীৰ কিছুমান দেশ তোমাৰ কৃষিকাৰ্যত বহুত উন্নত, আৰু কিছুমান দেশ উদ্যোগত। এতিয়া জাপানৰ কথা জানো যে আমি, জাপান কি হয়? জাপান তোমাৰ টেকন'লজি, উদ্যোগ এইবিলাকৰ ক্ষেত্ৰত বহুত উন্নত হয়। আৰু কিছুমান দেশ তোমাৰ মৎস্য উৎপাদন, এতিয়া জাপান ৱৰ্ল্ডৰ ভিতৰত প্ৰথম মৎস্য উৎপাদনৰ ক্ষেত্ৰত। তাৰপিছত আৰু কিছুমান জেগাত তোমাৰ ইণ্টাৰলিংকড হয়, মানে ইখন দেশৰ পৰা সিখন দেশৰ মাজত তোমাৰ বস্তুৰ বিনিময় হয়। কাৰণ কোনোবা এখন দেশত বেছিকৈ উৎপন্ন হয় আৰু কোনোবা এখন দেশত কমকৈ উৎপন্ন হয়। আৰু এনেকৈ গোটেই দেশবোৰকে ইখন সিখন মিলি পেলাই তোমাৰ চলি আছে। আৰু এইবিলাক গোটেই যিবিলাক ষ্টাডি কৰোঁ, যে গোটেই অধ্যয়ন কৰা সেই তোমাৰ শাখাটোৱেই হৈছে জিঅ'গ্ৰাফীৰ, সেই শাখাটোৱেই হৈছে মানৱ ভূগোল। আমি অৰ্থনৈতিক ভূগোল যেতিয়া অধ্যয়ন কৰোঁ, তেতিয়া
অৰ্থনৈতিক ভূগোলৰ লগত জড়িত কাৰকসমূহ আৰু প্ৰক্ৰিয়াসমূহ অধ্যয়ন কৰাৰ লগতে ধৰি লওক কিছুমান বস্তু আমি মন কৰিবলগীয়া হয়, যেনেকৈ ধৰি লওক যদি আমি কৃষি কাৰ্যৰ ক্ষেত্ৰতেই ভাবোঁ বা কিছুমান প্ৰধান কৃষি আছে যে সেই কৃষিবোৰ এই অঞ্চলতহে কিয় হয়, ইয়াৰ উপৰি মৎস্য উৎপাদনৰ ক্ষেত্ৰতো যদি চাওঁ বা ঊণ উৎপাদনৰ ক্ষেত্ৰত চাওঁ বা তোমাৰ পেট্ৰলিয়াম উৎপাদনৰ ক্ষেত্ৰত চাওঁ, তেতিয়া গোটেই যিমানবোৰ এনেকুৱা তোমাৰ অৰ্থনৈতিক ভূগোলৰ কাৰকসমূহ আছে, সেই কাৰকসমূহ যেতিয়া আমি চাওঁ কিছুমান তেতিয়া আমি কথা মন কৰিবলগীয়া। প্ৰথম কথাটো হৈছে অৰ্থনৈতিক কাৰ্যটো ক'ত অৱস্থিত। মানে কথাটো হ'ল যে এই অৰ্থনৈতিক কাৰ্যটো যিকোনো অৰ্থনৈতিক কাৰ্য এটা ধৰি লওক মাছ ধৰাটো, এতিয়া মাছ যে তোমাৰ এতিয়া জাপানৰ কথাটো যে মই কৈছিলোঁ, জাপানৰ কথাত কি হয়, জাপানতেই ইমান মাছ কিয় বেছি উৎপন্ন হয়, জাপানেই মৎস্য ৰপ্তানিৰ ক্ষেত্ৰত তোমাৰ 1 নম্বৰত কিয় আছে, তাৰোপৰি তোমাৰ এই কাৰ্যবোৰৰ বৈশিষ্ট্য কি, ইয়াত এই কাৰ্যটো যে হৈছে এই কাৰ্যটো তোমাৰ কি তোমাৰ এনেকুৱা কাৰক কিছুমান আছে যিবোৰ কাৰকৰ কাৰণে সেই কাৰকবোৰ তোমাৰ ফুলফিল হ'বৰ কাৰণে, সেই কাৰকবোৰৰ কাৰণে সেইখিনি জেগাতহে তোমাৰ তেনেকুৱাকৈ মৎস্য উৎপাদনৰ কেন্দ্ৰটো গঢ়ি উঠিছে। ইয়াৰ উপৰি অৰ্থনৈতিক কাৰ্যটো আন কি পৰিঘটনাৰ লগত জড়িত। এটা অৰ্থনৈতিক কাৰ্যকলাপ বেলেগ বেলেগ অৰ্থনৈতিক কাৰ্যকলাপৰ লগতো জড়িত। যেনেকৈ ধৰি লোৱা যিটো অঞ্চলত তোমাৰ আইৰণ বা তোমাৰ কয়লাৰ উৎপাদন বেছি, সেই অঞ্চলৰ ওচৰতে কি হ'ব, টিকাৰ কাৰখানা পোৱা যাব। এনেকুৱাতো নহয় যে এঠাইত তোমাৰ আইৰণ উৎপাদন হৈছে আৰু বহুত দূৰত গৈ পেলাই তোমাৰ আইৰণৰ ফেক্টৰীটো হৈছে, তেনেকুৱাতো নহয় কেতিয়াও। ইয়াৰ উপৰি তোমাৰ অৰ্থনৈতিক কাৰ্যটো য'ত আছে আৰু তাতেই কিয় আছে সেই বস্তুটো চাবলগীয়া আছে। আমি সেইটো বস্তুৱে চাওঁ যে সেই যিটো কাম হৈছে সেই তাতেই কামটো কিয় হৈছে, মানে বেলেগত কিয় হোৱা নাই, তাত কি এনেকুৱা গুণ আছে যাৰ কাৰণে আমি তাতেই অকল পোৱা যায়। এতিয়া ধৰি লওক তেলৰ ক্ষেত্ৰত, পেট্ৰলিয়ামবিলাক মেক্সিমাম ক'ত পোৱা যায়, আৰৱ অঞ্চলত পোৱা যায়। এতিয়া আমি যেতিয়া আৰৱ দেশৰ অৰ্থনীতি ভূগোলৰ ওপৰত অধ্যয়ন কৰিম তেতিয়া আমি এইটোও চাব লাগিব যে পেট্ৰলিয়ামবিলাক সেই আৰৱ দেশতেই কিয় পোৱা যায়, আমাৰ বাকীবোৰ অঞ্চলতো তোমাৰ কিমান বেছি পৰিমাণে কিয় পোৱা নাযায়, যে সিহঁতি যে ইমানখিনি পাই আছে। তাৰ 5 নম্বৰ ফেক্টৰটো হৈছে যে অৰ্থনৈতিক কাৰ্যটো য'ত আছে তাৰ পৰিৱৰ্তে আন ঠাইত হ'লে বেছি ভাল হ'লহেঁতেন নেকি, আমি এই বস্তুটো চাব লাগিব। অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ জৰ্জ চিজমে কি কৈছে, চিজমৰ মতে কোনো এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য ভাগ কৰিব পাৰোঁ। এই 4 প্ৰকাৰ এতিয়া আমি নেক্সট ভিডিঅ'ত চাম। তোমালোকে যদি আজিলৈ ইমানতে সামৰোঁ। তোমালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছা বা বুজি পাইছা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা আৰু ভালদৰে পঢ়ি থাকা। থেংক ইউ।